স্বাগতম জনাইছো সকলকে সৌৰভ XYZ লৈ। আজি বহুত দিন হৈ গ'ল ভিডিঅ' বনোৱা নাই, মানে কামত যেতিয়া বিজি থাকোঁ ভিডিঅ' বনাবলৈ মন যায় কিন্তু ভিডিঅ' বনাব নোৱাৰোঁ। আজি মানে অকণমান আজৰি পাইছোঁ, গতিকে ফুৰিবলৈ আহিছোঁ। আমাৰ এইফালে আমাৰ স্বপ্ননীল পুৰা চলাই আছে আৰু গাড়ী চলাই আছে পুৰা। এইফালে আমাৰ এই চিমনা বহি আছে পুৰা, এইফালে বহি আছে বাৰ্বি ধুনীয়াকৈ। আমি গোটেই আজি ফ্ৰেণ্ডখিনি মিলি আজি ফুৰিব আহিছোঁ। গতিকে ইমান এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশ, কি সুন্দৰ পৰিৱেশত আহি আছোঁ। বৰষুণো দি আছে লগত, মানে ভাল লাগিছে। বহুত মানে বাৰিষাৰ যিটো আচল আমেজটো পাই আহি আছোঁ এতিয়া। গতিকে এতিয়া আমি অকণমান ফ্ৰণ্টলৈ দেখাই কি সুন্দৰকৈ আগত এখন আমাৰ লগৰ আৰু ফ্ৰেণ্ডবিলাক গৈ আছে এখন গাড়ী, আগৰ গাড়ীখন নিশ্চয় দেখিবলৈ পাইছে। কি সুন্দৰ পৰিৱেশ, কিমান ধুনীয়া এটা মানে আমেজ লৈ আহি আছোঁ। গতিকে এনেকুৱা মানুহৰ অকল কাম কৰিনো কিমান কাম কৰিম, গতিকে অকণমান এনেকৈ ফুৰিবলৈ মেলিবলৈ আজৰি সময়ত অকণমান আহিবও লাগে, ক'ৰবাত যাব লাগে মেলিব লাগে, মনবিলাক অলপ মানে বহুত ভাল হয়। আমাৰ এজন মানে আৰু যিজনে চলাই আহিছে তেওঁক এতিয়া ভালকৈ উঠাম আৰু জেগাত গৈ সম্পূৰ্ণ ভিডিঅ'টো দেখাম। গতিকে চাই থাকিব। এখন আহি এখন নদী পাৰ হৈছোঁ, এতিয়া দলঙৰ ওপৰত উঠি গৈছোঁ। দলংখন অলপ ধুনীয়াকৈ আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিম। নদীৰ যিটো একদম সুন্দৰ এটা পৰিৱেশ, ইমান এটা ধুনীয়া পৰিৱেশ চাওক। গাঁৱলীয়া পৰিৱেশত থকাৰ মজাই বেলেগ। এয়া আহি পাই গৈছোঁ এখন সুন্দৰ পথাৰৰ মাজত গৰুবিলাক চৰি আছে ধুনীয়াকৈ। এটা সুন্দৰ পৰিৱেশ, মানে যিটো বাৰিষাৰ পৰিৱেশ, পথাৰবিলাক পানীয়ে উপচি পৰিছে। মাছ কুচিয়া এনেকুৱা বস্তুবোৰ এতিয়া বৰ্তমান পথাৰৰ মাজত এনেকুৱা লাগিছে, মানে পথাৰখন দেখি যেন নামি যাম ধৰিম। আগত আমাৰ এখন গাড়ী যিখন গৈ আছে বুলি কৈছোঁ, দুফালৰ পৰা দুটা মূৰ উলিয়াইছে দেখিছে ন। মানে সিহঁতৰ ফূৰ্তি মানে কোনো মানে সীমাহীন একদম আনন্দ, মানে সিহঁতি আনন্দত ইমানেই মতলীয়া হৈছে। একদম হাত মেলি গৈছে আৰু পুৰা মানে একদম যিটো ফূৰ্তি পাইছে দেখিছে নাই। এই জানি চাওক কি সুন্দৰকৈ একদম ওলাই গৈ আছে। বহুত দিনৰ পৰা যেতিয়া ভিডিঅ' বনোৱা নাছিলোঁ, বহুতে মোক সুধি আছে যে ভিডিঅ' বনোৱা নাই, কি হ'ল মানে অকণমান এনেকৈ সুধিলে মেলিলে অলপ মনটো অকণমান আনন্দ লাগে। গতিকে ভাবিলোঁ আজি যাতে সময় পাইছোঁ, গতিকে ভিডিঅ' এটা বনাওঁ। আপোনালোকে যদি চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি বেয়া পায় তেনেহ'লে ডিছলাইক মাৰি থৈ দিব। আৰু পুৰা একদম মানে বেয়াকৈ পায়, যিমান বেয়াকৈ পায় সিমান বেয়াকৈ কমেণ্ট কৰিব। মই কিন্তু একদম বেয়া নাপাওঁ দেই, একদম খোলা ল'ৰা দেখিছে নহয়, কোলা মোলা। গতিকে অন্তৰখন একদম চফা চফি খোলা, চিন্তা কৰিব নালাগে। এতিয়া আমাৰ এয়া এই আমাৰ বন্ধু পুৰা গাড়ী একদম ড্ৰাইভ কৰি গৈ আছে দেখিছেনে। একদম পুৰা পিছফালে আৰু দুগৰাকী বহি আছে নাই, একদম পুৰা এই দুগৰাকী চাওক, দুফালে দুগৰাকী বহি আছে, বিন্দাছ গৈ আছোঁ। বৰ লাজুকীয়া আমাৰ। আহি আমি মানে চিংলো পাবহি হৈছে। একদম সুন্দৰ ৰাস্তা, একদম কি ধুনীয়া ৰাস্তা। খালি মাজে মাজে অলপ ৰাস্তাটো বেয়াও, যথেষ্ট বেয়া। যিডোখৰ বেয়া এইডোখৰ অকণমান ভাল, পকা ৰাস্তা সুন্দৰ, একদম ধুনীয়াকৈ গৈ আছে। গাড়ী মানে ষ্টাৰ্ট বন্ধ কৰি দিলোঁ, ইয়াত ধুনীয়াকৈ গৈয়ে থাকিব। আমাৰ এজনে আৰু মানে কি পুৰা একদম ড্ৰাইভ কৰি আহিছে, কঁকাল চকাল বিষাই গৈছে চাগে। আৰু অকল কঁকালে বিষাইছে নে আৰু কিবা বিষাইছে নাজানো আৰু, খালি চলাইছে আৰু গাড়ীখন দেই, একদম ধুনীয়াকৈ চলাই আহিছে। ধুনীয়া ড্ৰাইভ, কি সুন্দৰ ৰাস্তা। মানে ইয়াত গাড়ী যদি ষ্টাৰ্ট বন্ধও কৰি দিয়ে, ইয়াত তেলৰ কোনো হেৰিয়ে নাই, গাড়ী নিজেই দম মাৰি গৈ থাকিব। কি সুন্দৰ জেগা, কি ধুনীয়া বাগান, পাহাৰৰ ওপৰত বাগানৰ। মানে মাজে মাজে যদি মন চনবিলাক অলপ বেয়া লাগি থাকে, এনেকুৱা জেগাবোৰলৈ আহিলে মন একদম মানে ধুনীয়া হৈ যাব। গতিকে আহিব এনেকুৱা জেগাত চাবলৈ। আহি পাই গ'লোঁ, কিন্তু মেইন যিটো মানে ৱাটাৰফল জেগাটোৰ ওচৰত যাব নোৱাৰোঁ। গতিকে আমাৰ একদম পুৰা স্বপ্নিলে পুৰা একদম মানে সাঁতুৰিবলৈ বুলি মানে পুৰা গা ধুবলৈ ৰেডি হৈ গৈছে। এইফালে পুৰা একদম সোঁত ধমধমাই আছে, দুজন ভাইটিয়ে পুৰা ধুনীয়াকৈ গাটো ধুই আছে। কি ধুনীয়া জেগা দেখিছে নাই, ইমান সুন্দৰ জেগা। মানে নামিবলৈ মন গৈছে, কিন্তু যিটো মেইন ৱাটাৰফলটোৰ ওচৰলৈ যাবগৈ নোৱাৰোঁ। গতিকে বৰষুণ দি আছে যিহেতু, অলপ বাৰিষা বতৰ। ইমান সুন্দৰকৈ একদম মানে যিটো পানীৰ যিটো সোঁত, যিটো আৱাজ, একো মাত কথা ভালকৈ নুশুনি। আৰু ইয়াতে এটা মই ভাল বস্তু এটা দেখি পালোঁ। কোনোবা এনেকুৱা এজন প্ৰেমিকে লিখিলে M+D শিলত কাটি লিখি থৈছে যে ঘূণেও নধৰে মামুৰেও নধৰে। এয়া আমাৰ গোটেই টিমটো, আমাৰ গোটেই ফ্ৰেণ্ডখিনি গোটেইখিনি এনেকৈ কৰি আহিছে, চব আছে ধুনীয়াকৈ। চবৰে মনবোৰ সেমেকা, কাৰণ মেইন ৱাটাৰফলটোৰ ওচৰলৈ যাবগৈ নোৱাৰিলোঁ। গতিকে আমাৰ মানে পুৰা টিমটো, সম্পূৰ্ণ টিমটো দেখিছে নাই, একদম ফটো মৰাত ব্যস্ত, পুৰা ব্যস্ত দেখিছে নাই। এটাকৈ এইফালে আমাৰ এইজন আমাৰ কেমেৰামেন সংগীত,
কেমেৰামেনে পুৰা ফটো তোলাত ব্যস্ত, সকলোকে ফটো তুলি আছে ধুনীয়াকৈ একদম মানে চবে পজ দিছে, একদম ঝৰ্ণা কিনাৰ সুন্দৰ লাগিছে, একদম মজা জেগা। কিন্তু মেইন ঝৰ্ণাটো ওচৰলৈ যাব নোৱাৰিলোঁ, মানে বাৰিষা বতৰ যিহেতু বৰষুণ মানে বহুত বেছি হোৱাৰ কাৰণে আজি কালি যোৱা ৰাতি বৰষুণ দিয়াৰ বাবে ইয়াত পানী পুৰা বাঢ়ি গ'ল, গতিকে যাব নোৱাৰোঁ। এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ, গতিকে খানা চানা অলপ বনাই মেলি খাব লাগিব, গতিকে সুন্দৰকৈ হৈ আছে। গতিকে ইয়াৰ পৰা গৈ আছোঁ আমি ওপৰলৈ উঠি, পুৰা ওপৰলৈ উঠি যাব লাগিব এতিয়া। গতিকে উঠি গৈ যেতিয়া খানা বনাম, খানা খোৱাৰ টাইমত আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো চাই থাকিব। ভাত পানী খাই আজৰি হৈ গ'লোঁ, মানে এতিয়া এইটো আচল যিটো ৱাটাৰফলৰ ওচৰলৈ যাব নোৱাৰিলোঁ, গতিকে এতিয়া ইয়াৰে পানী এইটো দেখিছে পুৰা আহি আছে, পুৰা মজা মানে পানী ৱাটাৰফল। আৰে মজা 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 মজা, আৰে মই ক'লো না, ক'লো নহয় মুঠতে এই যিটো ৱাটাৰফল মানে আমাৰ যিটো এইটো কি আছে চিংলু যিটো ৱাটাৰফল আছে, আৰে মজা ৰে। কিন্তু মানে কি হ'ল, এতিয়া বাৰিষা ছিজনত খালি নাহিব, অলপ প্ৰব্লেম হৈ আছে, এতিয়া বনাই আছে, দলং বনাই আছে আৰু ৰাস্তাখিনি অলপ প্ৰব্লেম হৈ আছে, গতিকে পিছত আহিব। গতিকে মানে কি হয়, এতিয়া আমি আহিলোঁ যেনে তেনে কৰি, এতিয়া আকৌ এবাৰ সাঁতুৰি লওঁ। গতিকে ব'লক, আজি ভিডিঅ'টো ইমানেই, অন্তিম পৰ্যায়, গতিকে ব'লক।